চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে আইলেণ্ড ব্লগ। আজি ভিডিঅ'টো টাউনৰ মাজৰ পৰা ষ্টাৰ্ট কৰা হৈছে, মানে কি আজি সুবিধা দেৰি হ'ল প্লাছ আৰু বৰষুণ দি আছে, সেইকাৰণে আমি ভিডিঅ'টো টাউনৰ মাজৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু গাড়ীত আহিব লগা হ'ল, সেইকাৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। ফ্ৰণ্টত আছে মনচুন ভোগালী জলপান, ইয়াত যিকোনো ধৰণৰ খোৱা বস্তু পায় আৰু হোটেল জিমা আছে, ইয়াত থাকিব পৰা হয়। আমি তাৰ ফ্ৰণ্টতে ৰৈ আছোঁ, এতিয়া গাড়ী উঠি যাব লাগিব আৰু ভিডিঅ'টো সিফালেকে চাই থাকিব কি হয় কি কথা। ধামাকা ভিডিঅ' এটা হ'বলৈ গৈ আছে লগ। ফাইনেলি আমি এতিয়া পাই গ'লোহি দেওনামঘৰ। আমি এতিয়া আহিছিলোঁ মানে দেওনামঘৰে, এতিয়া তাত পাই গ'লোহি। ফ্ৰণ্টত কি আছে চাওক, ইমান এটা সুন্দৰ দৃশ্য। এইটো দেখিছে নাগালেণ্ড পাহাৰ হয়। আমি তাতে গৈছিলোঁ, এই বিপ্লৱ মই আৰু এটা দাদা এজন গৈছিলে। দেখি অহা নাই, আমি দেওনামঘৰ আহিছোঁ। দেওনামঘৰত পাই গ'লে চাকি বন্তি লৈ লওঁ, তাৰপিছত ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি চাকি বন্তি শৰাই চব লৈ ল'লোঁ। এইফালে বাইদেউহঁতে সজাই আছে চাকি বন্তি, তাৰপিছত ভিতৰলৈ সোমাই যাম, চাকি বন্তি দিম আৰু গোটেই সত্ৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাত এটা মহত্ব বস্তু আছে, আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। এতিয়া সোমাই আহিছোঁ আমি, সিহঁতি চাকি বন্তি লৈ ল'লে, শৰাই লৈ ল'লে। মই ক'লা নাই খালী হাত আহি আছে, কি আছে কি নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি। মানুহৰ পৰা সমাগম হৈ আছে, তাৰ মাজতে আমি আহি আছোঁ তিনিটা। ইয়াত গৈ ভিতৰত আপোনালোকক দেখাম কি আছে বলক। এইখন এখন গেট পাইছোঁ, এই গেটখনৰ ভিতৰেদি আমি এতিয়া নামঘৰ যাব লাগিব। এই আগত নামঘৰ আছে বলক। শৰাই দিব গৈ আছে, ক'ত দিয়ে বা শৰাই ইমানকৈ নাজানো। ইয়াৰ পৰা কুপন ল'ব লাগিব। কেইটকা দিব? 21 টকা দিব। 30 টকা। এতিয়া আকৌ ককা এজনে কুপন এটা দিয়ে, নাজানো তাৰ ভিতৰত গৈ লওঁ। এতিয়া চবেই বন্তি দিয়া ঘৰ হয়, এইটো চবেই বন্তি দি আছে। তাত আগফালে আছে ভগৱান কৃষ্ণ। আৰু এইটোৰ মহত্বটো কি হয়, ইয়াতে মানে এজন কাছৰ আছে মাটিৰে সজা, আপোনালোকক দেখাম অলপ পিছত। চাই থাকিব, মই প্ৰথমতে বন্তি লগাই তাৰপিছত দেখাবলৈ চেষ্টা কৰিম। চাকি লগাই হৈ গ'ল, বন্তি দিলোঁ, শৰাই দিলোঁ, চব হৈ গ'ল। এতিয়া ইয়াত আপোনালোকে দেখিছে এইখন এই পূৰা ৰঙা ফিটা মাৰি থোৱা আছে। অকল এজোপা গছ বুলি নহয়, বহুত গছত মাৰি থোৱা আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি। বলক চেনেললৈ যাওঁ। লৈছোঁ দুডালমান, এডাল দেখিছে তিনিডাল লৈছোঁ, তিনিডালে এতিয়া বান্ধিমগৈ ধুনীয়াকৈ। তাৰপিছত আৰু মেইন বস্তুটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ। আৰু ৰঙা ফিটাটো বান্ধি বহুত কথা আছে, মোৰ বহুত সপোন আছে, যাতে সপোনবিলাকো পূৰণ হয়। সেইকাৰণে এইবিলাক মানুহে সেইকাৰণে মানে চাগে ময়ো সেইবুলিয়ে বান্ধি দিছে বাৰু, এই সপোনবিলাক যাতে পূৰণ হয় আৰু ঘৰখন যাতে ভালকৈ ৰাখে ভগৱানে আমাক, সেইকাৰণে এইডাল বান্ধি দিলোঁ। আৰু আপোনালোকে যদি আহে এনেকৈ বান্ধিব পাৰিব, বহুত ভাল হয় নামঘৰটো।
আহক চাওক বহুত মহত্ব থকা নামঘৰ এটা। নামঘৰটোৰ কথা এটা শুনিছোঁ মানে কি যদি আপুনি এবাৰ আহে আকৌ দুবাৰ আহিব লাগিব বুলি শুনিছোঁহে, মই ইমানকৈ গম নাপাওঁ। আৰু মোৰ ফিতাডাল এডাল হয়, যদি মই নেক্সট টাইম আহোঁ তেতিয়া গম পাম যে এডাল মোৰ ফিতাডালত এটা ফুটা আছে, এডালেই চিনাকি হ'ব। যদি আহোঁ আহিবতো লাগিব, যদি মানুহে কৈছে কেনেকুৱা হয় আহিবতো লাগিবই। সেইকাৰণে মোৰ ফুটা এটা মানে কেঁচিয়ে কাটি থৈ আছিলে এডাল, গম পাম তেতিয়া। বলক মানুহজনৰ পৰা নেদেখে নাই। দেৰি হৈ আহিছে আৰু ভিতৰত যিজন কাছ আছিলে মাটিৰে সজা হয়, আপোনালোকক দেখাব নোৱাৰিলোঁ মানে আজি মানুহৰ ভিৰ বেছি, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু ভিতৰত মানুহে নাম লৈ আছে, দেখাবলৈ অলপ অসুবিধা হ'ল। যদি বেলেগ এদিনা আহোঁ তেতিয়া দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া আমি ঘৰলৈ যাওঁ, গাড়ী উঠোঁগৈ বলক। এতিয়া আমি আহি টাউন পাই গ'লোহি, এতিয়া ঘৰলৈ গৈ আছোঁ। খোজকাঢ়ি অৱস্থা বেয়া হৈ গৈছে, পূৰা টোপনি হৈ গৈছে। এতিয়া বলক ঘৰত লগ পাই আছোঁ। অথনি নামঘৰৰ পৰা অহাৰ পিছত মানে ঘৰত যেতিয়া পালোহি, তাৰপিছত পূৰা ভাগৰ লগাৰ কাৰণে শুই থকা হ'ল, ভিডিঅ' বনোৱা নহ'ল। সেইকাৰণে অলপ ৰাতি হ'ল বনোৱা এতিয়া। তাত মানে কি হ'ল, নামঘৰটো এনেকুৱা হয় বহুত ইউনিক হয়। তাতে যিবিলাক নামঘৰ বেলেগ বেলেগ নামঘৰত আসন প্ৰতিষ্ঠা কৰা হয়, কিন্তু তাতে আসন নাই। তাতে এজন কাছ আছে, যিজন কাছ মানে নিজে নিৰ্মিত হৈছিল, মাটিৰে সজা। সেই কাছজনকে বহুত দূৰৰ পৰা মানুহবিলাক আহে চাবলৈ। আমিও সেইকাৰণে গৈছিলোঁ চাবলৈ। তাতে আসন নাপালোঁ, তাত কাছজনেই গোটেই নামঘৰটোৰ আসন নিচিনাকৈ প্ৰতিষ্ঠা হৈ আছে। আৰু কাছটো প্ৰথমতে মানুহক সুধিছিলোঁ, কাছটো প্ৰথমতে সৰু আছিলে, এতিয়া গৈ বহুত ডাঙৰ হৈ গ'ল। আৰু ভালকৈ দেখাব নোৱাৰিলোঁ কিয়নো মানুহো আছে আৰু তাতে ভাগৱত পঢ়ি আছে, সেইকাৰণে ভালকৈ দেখাব পৰা নহ'ল। যদি নেক্সট টাইম আকৌ কেতিয়াবা যাওঁ, এই কাছজন ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তাতে মোৰ এটা বস্তু ভাল লাগিল, যিডাল আমি ৰঙা ফিটা যে বান্ধিছিলোঁ, সেইডাল কি কৈছে মানুহে কৈছে এডাল বান্ধিলে মানুহৰ আশা পূৰ্ণ হয় বা সপোন পূৰণ হয় বুলি কৈছে। যি কি নহওক আমি এডাল বান্ধি দিলোঁ, আমাৰো বহুত সপোন আছে বা আশা আছে, পূৰণ হওক সেইবিলাক তাকে ভাবি আমিও এডাল বান্ধি দিলোঁ। কি হয় দেখা যাওকচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।